নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে তিৰংগা চাৰ্টিফিকেটখন কিদৰে ডাউনলোড কৰিব পাৰিব। চাৰ্টিফিকেটখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে গুগলত যাব। গুগলৰ গৈ চাৰ্চ বাৰত আপোনালোকে চাৰ্চ কৰিব হৰ ঘৰ তিৰংগা বুলি। এনেদৰে হৰ ঘৰ তিৰংগা বুলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত প্ৰথম যিটো ৱেবছাইট খোল খাই আহিব হৰ ঘৰ তিৰংগা, যিটো ৰাষ্ট্ৰগান.in বুলি লিখা আছে, তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগালগ আপোনাৰ এনেকুৱা এটা পেজ খোল খাই আহিব, য'ত আপুনি স্ক্ৰল ডাউন কৰিব, পিন এ ফ্লেগ বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰিব। পিন এ ফ্লেগত ক্লিক কৰি দিয়াৰ লগালগ এনেধৰণৰ এটা পেজ খোল খাই আহিব। ইয়াত প্ৰফাইল পিকচাৰ বুলি যিটো আছে তাত আপোনালোকে আপোনালোকৰ ফটো এড কৰিব পাৰিব। তাৰ তলতে যিটো নেম বুলি আছে তাত আপোনালোকে আপোনালোকৰ নেমটো লিখি ল'ব, নিজৰ নামটো লিখি ল'ব। আপোনালোকে নিজৰ নামটো লিখি ল'ব। নামটো লিখি লোৱাৰ পিছত তাৰ তলত যিটো মোবাইল নাম্বাৰ বুলি আছে, মোবাইল নাম্বাৰত আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰটো লিখি দিব। মোবাইল নাম্বাৰটো লিখি দিয়াৰ পিছত যিটো নেক্সট বুলি বটন আছে, নেক্সট বটনটোত আপোনালোকে ক্লিক কৰি দিব। নেক্সট বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজটো এনেদৰে খোল খাই আহিব। ইয়াত আপোনাৰ যিটো পিন এ ফ্লেগ বুলি যিটো অপশ্যন আছে, পিন এ ফ্লেগত আপোনালোকে ক্লিক কৰি দিব। পিন এ ফ্লেগত ক্লিক কৰাৰ পিছত এনেদৰে আহি যাব, কংগ্ৰেচুলেশ্যন ইয়ৰ ফ্লেগ হেজ বিন পিনড। তলতে আপোনাৰ ডাউনলোড চাৰ্টিফিকেট বুলি যিটো অপশ্যন আছে, সেই ডাউনলোড চাৰ্টিফিকেটত আপুনি ক্লিক কৰি দিব। ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰাৰ লগালগ আপোনালোকৰ এনেদৰে আপোনাৰ নামত চাৰ্টিফিকেটখন এনেকৈ আহি যাব। তলত যিটো আপোনাৰ ডাউনলোড বটন আছে, সেই ডাউনলোড বটনত আপুনি ক্লিক কৰি পেলাই আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। কাষতে থকা শ্বেয়াৰ বটনত আপোনালোকে ক্লিক কৰি আপোনালোকৰ বন্ধু বান্ধৱী বা পৰিয়ালবৰ্গৰ লগত আপোনালোকে চাৰ্টিফিকেটখন শ্বেয়াৰ কৰিব পাৰিব।